নমস্কাৰ পলিটিক্স অফ দা ডেট কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই উৎপল দেশৰ ৰাজনৈতিক ক্ষেত্ৰত আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক উত্থান পতন দেখা যায় বিজেপিৰ নতুন সংসদীয় সমিতি গঠনৰ পৰা জম্মু কাশ্মীৰৰ কংগ্ৰেছ সমিতিৰ পৰা গুলাম নবী আজাদৰ পদত্যাগলৈ কেইবাটাও ৰাজনৈতিক ঘটনা পৰিঘটনাৰ খবৰ লাভ কৰিব আজিৰ পলিটিক্স অফ দা ডে বিজেপিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ক্ষমতা হঠাৎ বৃদ্ধি পোৱাৰ লগতে নীতিন গাডকাৰীৰ দৰে নেতাৰ ক্ষমতা কৰ্তন নিশ্চয় বিজেপিৰ ভিতৰ চৰাৰ এক অতি তাৎপৰ্যপূৰ্ণ সালসলনি এই বিষয়ে সবিশেষ খবৰলৈ যোৱাৰ পূৰ্বে চাই লোৱা হওক আন গুৰুত্বপূৰ্ণ ৰাজনৈতিক বাতৰিসমূহৰ শিৰোনাম স্বাস্থ্য সেৱা খোৱা পানীৰ সুবিধাক বিনামূলীয়া বুলি ক'ব পাৰিনে প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচনত বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতি এই বিষয়টোক লৈ অব্যাহত আছে বিতৰ্ক সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ত অব্যাহত আছে শুনানি ৰাজনৈতিক দলৰ বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতিৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত বিজেপি নেতা অশ্বিনী উপাধ্যায় দাখিল কৰিছিল এক আবেদন ন্যায়ালয়ে বিষয়টোক গুৰুত্ব সহকাৰে লৈ অব্যাহত ৰাখিছে শুনানি আজিৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.ভি. ৰমনাৰ নেতৃত্বাধীন বিচাৰপীঠে এই বুলি প্ৰশ্ন কৰে যে সাৰ্বজনীন স্বাস্থ্য সেৱা খোৱা পানীৰ সুবিধা আদিক বিনামূলীয়া বুলি অভিহিত কৰিব পাৰি জানো উচ্চতম ন্যায়ালয়ে ৰাজনৈতিক দলসমূহক তেওঁলোকৰ মতামত অহা 22 আগষ্টৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে এই ৰাজনৈতিক জগতৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আছে কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছত আকৌ বিদ্ৰোহ পদত্যাগ গুলাম নবী আজাদৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত অব্যাহত আছে আভ্যন্তৰীণ কণ্টল জম্মু কাশ্মীৰৰ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ নেতা গুলাম নবী আজাদে কিছুদিন পূৰ্বে 73 বৰ্ষীয় নেতাগৰাকীক নিৰ্বাচনী প্ৰচাৰ সমিতিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল কিন্তু শাৰীৰিক অসুস্থতাৰ দোহাই দি তেওঁ সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বাতৰি অনুসৰি গুলাম নবী আজাদে জম্মু কাশ্মীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ বিচাৰিছিল যদিও কেন্দ্ৰীয় নেতৃত্বই বিকাৰ ৰসুল বানিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে তাৰ পাছতে গুলাম নবী আজাদে নিৰ্বাচনী সমিতিৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰে বিগত 1.5 বছৰ ধৰি কংগ্ৰেছ নেতৃত্ব আৰু গুলাম নবী আজাদৰ মাজত অব্যাহত আছে শীতল সংঘাত আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক বাতৰিটোৱে হ'ল বিজেপিৰ নতুন সংসদীয় বৰ্ডৰ গঠন বিজেপিৰ সংসদীয় বৰ্ডত সৰ্বানন্দ সোণোৱাল ইন নীতিন গাডকাৰী আউট ক্ষমতাৰ দিশৰ পৰা হঠাৎ বিজেপিত অভাৱনীয় উত্থান ঘটিছে সৰ্বানন্দ সোণোৱালৰ বুধবাৰে নতুনকৈ গঠন কৰা বিজেপিৰ সংসদীয় সমিতি আৰু নিৰ্বাচনী সমিতিত অন্তৰ্ভুক্ত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ সংসদীয় সমিতিয়ে হ'ল সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতি এই সমিতিৰ আন সদস্যসকল হৈছে জে.পি. নাড্ডা নৰেন্দ্ৰ মোদী ৰাজনাথ সিং অমিত শ্বাহ বি.এছ. য়েদুৰাপ্পা কে লক্ষ্মণ ইকবাল সিং লালপুৰা সুধা যাদৱ সত্যনাৰায়ণ জাতীয় আৰু বি.এল. সন্তোষ লক্ষণীয় বিষয়টো হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰী আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক এইবাৰ সংসদীয় বৰ্ডত স্থান দিয়া হোৱা নাই একেদৰে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিটো অন্তৰ্ভুক্ত হৈছে সৰ্বানন্দ সোণোৱালৰ বাহিৰেও মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছকো নিৰ্বাচনী সমিতিত স্থান দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সংসদীয় সমিতি আৰু নিৰ্বাচনী সমিতিত স্থান লাভ কৰা একমাত্ৰ নেতাগৰাকী হৈছে সৰ্বানন্দ সোণোৱাল স্বাভাৱিকতে 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সৰ্বানন্দ সোণোৱালে সংসদীয় সমিতি আৰু নিৰ্বাচনী সমিতিত স্থান লাভ কৰাৰ পাছত ৰাষ্ট্ৰীয় ৰাজনীতিটো তেওঁৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব একে সময়তে নীতিন গাডকাৰী আৰু শিৱৰাজ সিং চৌহানক সংসদীয় বৰ্ডত স্থান নিদিয়া ঘটনাই আন বহু তাৎপৰ্য বহন কৰিছে প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী শ্বাহৰ লগত নীতিন গাডকাৰীৰ শীতল সংঘাত দীৰ্ঘদিনীয়া সেইবাবে তেওঁৰ পৰা লঘু মধ্যমীয়া উদ্যোগৰ দৰে দপ্তৰ কাহিনীয়া হৈছে বৰ্তমান নীতিন গাডকাৰীৰ লগত আছে কেৱল পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয় মহাৰাষ্ট্ৰৰ নাগপুৰ সমষ্টিত প্ৰতিনিধিত্ব কৰা নীতিন গাডকাৰীৰ লগত শিৱসেনাৰ সম্পৰ্ক অতি মধুৰ বুলি জনা যায় শেহতীয়াকৈ মহাৰাষ্ট্ৰত শিৱসেনাৰ বিদ্ৰোহী গোটৰে সৈতে মিলি বিজেপিয়ে চৰকাৰ গঠন কৰা কাৰ্যৰো তেওঁ ভিতৰি বিৰোধিতা কৰিছিল আনকি তাৰ পাছতে নীতিন গাডকাৰীয়ে ক্ষমতা সৰ্বোচ্চ ৰাজনীতি ত্যাগ কৰাৰ ইচ্ছাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল সেইবাবে নীতিন গাডকাৰীক সংসদীয় বৰ্ডৰ পৰা অব্যাহতি দিয়া হ'ল বুলি পৰ্যবেক্ষকসকলে মত পোষণ কৰিছে আনহাতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকো সংসদীয় বৰ্ডৰ পৰা অব্যাহতি দিয়া হৈছে বিগত 17 বছৰ ধৰি সংসদীয় বৰ্ডৰ সদস্য আছিল শিৱৰাজ সিং চৌহান আনকি 2014 চন পৰ্যন্ত প্ৰধানমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ আছিল শিৱৰাজ সিং চৌহান প্ৰধানমন্ত্ৰী মোদীৰ লগত তেওঁৰ সম্পৰ্কও মধুৰ নহয় যাৰ বাবে হয়তো সংসদীয় বৰ্ডত তেওঁৰ ইনিংছৰ ইমানতে জবনিকা পৰিল ইফালে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি.এছ. য়েদুৰাপ্পাও তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণক লৈ ক্ষুণ্ণ হৈ আছিল সন্মুখত কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচন সেয়ে লিংগায়ত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বি.এছ. য়েদুৰাপ্পাক
সংসদীয় বৰ্ডত অন্তৰ্ভুক্ত কৰি তেওঁৰ ক্ষোভ প্ৰশমনৰ কৌশল হাতত লৈছে বিজেপিৰ নেতৃত্বই। একে সময়তে নীতিন গাডকাৰীৰ বিকল্প হিচাপে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছক নিৰ্বাচনী সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পচন্দ অনুসৰিয়ে সংসদীয় বৰ্ডত অন্তৰ্ভুক্ত হৈছে সৰ্বানন্দ সোণোৱাল। বিজেপিৰ সংসদীয় বৰ্ডত স্থান লাভ কৰা প্ৰথমগৰাকী অসমৰ বিজেপি নেতা হৈছে সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ স্থানত হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ পাছৰে পৰা সোণোৱাল ৰাজ্যৰ ৰাজনীতিত গুৰুত্বহীন হৈ আহিছিল। উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব, ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব আদিৰ ক্ষেত্ৰতো সোণোৱালৰ নাছিল কোনো ভূমিকা। কিন্তু বুধবাৰে সংসদীয় সমিতি আৰু নিৰ্বাচনী সমিতিত স্থান লাভ কৰাৰ পাছতেই সোণোৱালৰ গুৰুত্ব হঠাৎ কেইবাগুণে বৃদ্ধি পালে। 2024 লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ মতামতেও বিশেষ গুৰুত্ব পাব। এনে পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই কি ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব।